Hello guys, welcome back to our YouTube channel AK Blog and Entertainment. বহুত দিন আহা নাছিলো ভিডিওত কাৰণ অলপ অসুস্থতা আছিল সেইকাৰণে আইভা পাৰা নাছিলো। এতিয়া বহুত দিনৰ মূৰত আহিছো। এই নকব দিয়ক ফ্ৰেন্ডছ, বম গৰম দিছে, একেবাৰে টাইপলা ফাটা ৰ'দ দিছে। ৰুমৰ পৰা ওলবাই নৰো, চকু দাই নাই কৰে। হয়তো আজি ওলছো আৰু আপোনাৰ এইফালে দেখি ওলাই আহিলো। বৰ্তমান আছো আমি এই ভাঙা কি বুলি কয় এইখিনি ঠাই হাতীচিলা ন। এতিয়া আছোঁ হাতীচিলাত কাম এটাৰ কাৰণে আহিছিলোঁ, পানী খেতি চাইডৰ পিনে। কিন্তু যাম আৰু লাহে লাহে যাই আছোঁ আৰু যাই পাম। বাকী ভাঙা কি ক'বা? আহিছোঁ আমি আজি হাতীচিলালৈ আৰু বহুত গৰম, চ' আমি গধূলি সময়ত আহিছোঁ, আহি অলপ ফুৰিব আহিছোঁ। মেইন কথাটো কৈ দিয়া ভাঙা, কৈ দিয়া কি কাৰণে আহিছোঁ আমি মাছৰ এটা বস্তু এটা ল'ব লাগে মাছৰ কাৰণে, সেইকাৰণে আহিছোঁ। বেলেগ বিশেষ কাম নাই, আহিছোঁ এইটো কাৰণত। এইটো টাইমত আপোনাৰ ৰ'দটো অলপ থামি যায়তো, আৰু এইটো ইপিনে চাইডত দেখি অলপ বতাহ আহি থাকে, সেইকাৰণে আহিলোঁ। যাওঁ এতিয়া আমি পানী খাইটি চাইডত দেখি, পানী খাইটি আপোনাৰ চন্দ্ৰপুৰ চাইডৰ যাই আছোঁ লাহে লাহে। না কি আৰু এতিয়া আমি ইয়াৰ পৰা লেফ্ট চাইড ল'ব লাগিব পানী খাইটি চন্দ্ৰপুৰ লাইনত দেখি। এইটো ৰাস্তা হয় আপোনাৰ হাতীচিলা যিটো গণেশ মন্দিৰ আছে তাতে এইটো ৰাস্তা হয়। এতিয়া তাৰে পৰা আমি ৰিটাৰ্ণ হৈ আহি আছোঁ। এইটো হৈছে আপোনাৰ গণেশ বাবা। কোনে আৰু এখনিৰ পৰা বহুত আপ আছে, আপ মানে বহুত ডাঙৰে আপ। আৰু পিছত দেখি যদি মোৰ নিচিনা হাতীৰ চানা বহে তেতিয়াহ'লে গাড়ী আৰু কল্টপ লাগি যায়, কল্টপ কৰি থাকে। টানবা পাৰব না নাই ভাঙা? 5 মন ওজন আছে কিন্তু মোৰ, পাৰব না? পাইছি দেখোন। 300 টকাৰ ভাত দিছোঁ, পাই দিব লাগিব। 300 টকা ভাত দিছোঁ, তাৰ কি পূৰা ডিছকাউণ্ট হৈ গৈছে আৰু যাব। আৰু এতিয়া আমি গাইজ আহি পালোঁ আপোনাৰ পানী খাইটি পেট্ৰল ডিপু পাৰ হৈছোঁ। এই মাত্ৰ পাৰ হৈছোঁ মাত্ৰ। ৰাস্তাৰ কথা এটা হ'ল নহয়, আপোনাৰ অমলে গান গায়ে আছে, কিন্তু ওচৰতে ছোৱালী গুচি গ'ল নহয়। যাতে ছোৱালীটো শুনা পাই গ'লাক, ধেত তিৰি বুলি কৈ দিছে নহয়। বোলো আজি মাৰি লাগি, আজি মাৰি খৈলাক আমাক আজি। ভাই অমল ভাই গান গাবা, ধুনীয়াকৈ গাবা, কিন্তু ছোৱালীৰ আগত গান নাগাবা। বাইচান্স গম পাইছ ন কেইদিন আগতে কি ঘটনা ঘটি গৈছে, সঁচাই দিব। আৰু নিজে নামাৰে, মাৰিলেতো মাৰিলে বেলেগ কথা, অসমৰ কথা বাৰু কৈছোঁ। নিজে নামাৰিলেও হাজিৰা ধৰি লৈ কিনে মানুহ মাৰিব, মাতি লৈ আহি কিনে হাজিৰা ধৰি লৈ মাৰিব আমাক। এইটো বহুত ডাঙৰ কথা না কি কোৱা? অমল গানা গাবা, কিন্তু তোমাৰ মানুহ চানুহ চাই কিনে গাবা, তেতিয়া আৰু অসুবিধা নাই। ছোৱালী দেখিলে গান বেছিকৈ ওলায়, কিনে জানি বুজি নাগাওঁ। ছোৱালীবিলাকৰ কাৰণে নহয়, কাৰণ আমি যেতিয়া আমি ৰাইড কৰোঁ তেতিয়া আমাৰ মুখৰ পৰা অট'মেটিক গান ওলাই যায়। এনেই গুণগুণাওঁ আৰু ইমান ভাল নাগাওঁ, বাথৰুম ছিংগাৰ ক'লেও ভুল নহ'ব। চ' এনেই এইখিনিতে এটা গাই দিছোঁ। ল'ৰা হ'লো বুলিয়েনো লাজ নাথাকেনে,
সকলো কথা খুলি ভাঙি ক'ব পাৰোঁনে। একচুৱেলি এই গীতটোহে মই গাব লাগিছিলে ছোৱালীবিলাক যেতিয়া গৈ থাকোঁতে এই গীতটো গাই দিলেহে চাগে ছোৱালীবিলাকৰ কাৰণে হ'লে হয়, কিন্তু মই সেই গীত গোৱা নাই, মই বিহু গীততে গাইছিলোঁ। বিহু গীতটো একচুৱেলি ছোৱালীবিলাকৰ কাৰণে নহয়, জাষ্ট এনে মানে গুণগুণাই থাকোঁ মই, সেইটোৱে আৰু। বান্দাৰৰ নিচিনা কি ওপৰত উঠি আছে, খাব জামলে বগাই কামৰব, একো নাই ইয়াত থপলাতকৈ পৰিব, গম পাবা হা, জামলে বগাই কামৰব। পিছে কামটো হ'ব না নাই, পাম না নাই? কি বস্তু হয় মাছৰ পোনা, এই বস্তুটোৰ কথা যে কৈছিলোঁ। মাছৰ পোনা? অঁ, কি মাছৰ পোনা? এতিয়া পোনা পানী খাতি পাই নহয়। মাছৰ পোনা কি কৰিবি তই? আৰে আমাৰ কোৱাটো দিম। তই কৈ আমি আহিছিলোঁ মাছৰ পোনাৰ কাৰণে, কিন্তু পোনাটো এতিয়া নাপাম চাগে, কাৰণ আপোনাৰ কাৰ্ফিউৰ টাইমটো হৈয়ে গৈছে, 5টা অলৰেডি বাজি গ'ল। গতিকে পাতো আশা কম, তই একপাক মাৰি আহোঁ, বহুদিন অহাও নাই, চাইও আহোঁ না, কি কয়? বাকী চব ভাল? কণ মিঠাই নে কি আনিছিলা, খাওঁ নেকি তাকে? এই ব'লা ব'লা, খা বস্তু আগতে, খা বস্তু ব'লা 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 ব'লা। আমাৰ ডিক্কিৰ ভিতৰত আছে সেই মিঠাই কংকনে লৈ আহিছিলে, মিঠাই খাম আমি এতিয়া। মই দেখা নাই, সেই টোপোলাটো দেখিছোঁ কি আছে। খাব লাগিব। এইটো সৰু সৰু গল্লা, ড্ৰাই গল্লা, সন্দেশ বুলি কয় আমাৰ বৰপেটা ভাষাত। সন্দেশৰ ইয়াতে গুৱাহাটীতো সন্দেশৰ ভাগতে নপৰে। মই কিন্তু নাম চাম নাজানো দেই, এইটো আমাৰ বৰপেটা ভাষাত সন্দেশ বুলি কয়, খাইছোঁ মই আগতে। সন্দেশৰ ভাগতে নপৰে। আপুনি একবাৰ লাইফত খাই চাব বৰপেটা সন্দেশ, তাৰপিছতো ক'ব এই খাই চাচোন এটো ধুনীয়া চেনীত দানা, বহুত মিঠাও। একবাৰ লাইফত আপোনাৰ বৰপেটা সন্দেশ খাই যাব, তাৰপিছত ক'ব। আৰু এক পিচ মজা মজা লাগছি না? এই খৰকটো আনিছেনে নাই? সেইটো লাগিব, সেইটো মেৰি যাব। তো গাইজ আমি আহি পালোঁ বাজাৰখনত, কিন্তু বাজাৰখনতো আপোনাৰ বন্ধ হ'ল এতিয়া। গধূলিবেলাৰ কথা আপোনাৰ পোনা চোনাটো নাই এতিয়া। কৈছে মানুহখিনিয়ে ৰাতিপুৱা আহিব দিছে, বোলে ৰাতিপুৱা আহিলেহে পোনা পাবি, এতিয়ানো ক'ত পাবি। এতিয়া আৰু মানুহ চাকপা নাই আৰু, কাৰণ কাৰ্ফিউ টাইম হৈছে, নহ'লে পুলিচে টাপলা লাল কৰি দিব খুব বেগেনে না কি হা? মই কিবা ভুল কৰিলোঁ নেকি হা? কোৱা নাই না? কোৱা নাই। টাপলা লাল মানে কি, পুলিচৰ যিটো কেবিন 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 বুজি পাইছে চাগে? পুলিচৰ যিটো বেটাৰ কোপ, সেইটো চাগে পুৰা লাল হৈ থাকিব একেবাৰে। যোনে পাইছে সেইজনেহে গম পায় পুলিচৰ বেটাৰ কোপ পুৰা একেবাৰে লাল বনাই দিব। আজিলৈকে পোৱা নাই, আৰু পিছলৈকেও মই পাব বিচাৰোঁ পুলিচৰ কোপ। নাই নাই, একবাৰ খাবা, একবাৰ খাব লাগিব লাইফত, একবাৰ খাবা। নালাগে নালাগে, চব বস্তু টেষ্ট ল'ব লাগিব না। নালাগে নালাগে, বহুত নল'লে কেনেকৈ হ'ব হা? হাতী চাতি ভাঙি যাব কিবা মোক। তাই প্লাইবাৰৰ হাত দি থাকে নেকি হা? কি কথা কয় হে? আৰু ই কিন্তু কি কথা কয় হে? তাই প্লাইৰ বোলে হাত দি থাকে। তেতিয়া আমি লাহে লাহে ঘৰত দেখি যাই থাকোঁ, আন্ধাৰো হৈছে, ঘৰত হাজিৰ হ'ব লাগিব, নহ'লে গালিটো খাব লাগিবই। কাৰ্ফিউ টাইমত কি ঘূৰি আছে বুলি ক'লে গালি দিব ঘৰৰ পৰা, গতিকে ঘৰলৈকে যাই থাকোঁ লাহে লাহে। আৰু কৈতো এইটো হৈছে আপোনাৰ চন্দ্ৰপুৰৰ পৰা, চন্দ্ৰপুৰ নাপাওঁতে তাঁতিমাৰা এটা বেলেগ এটা ঠাই হয় আপোনাৰ, নতুন এই গাঁও হয়। গাঁওখনৰ নাম হৈছে আপোনাৰ নতুন বস্তি। খুব ধুনীয়া এই গাঁৱৰ এই পৰিৱেশ। আমি এই গাঁৱৰ পৰিৱেশৰ এই গাঁওখনত আমি সোমাই আহিছোঁ, আৰু ইয়াৰ পৰা আপুনি আপোনাৰ তাঁতিমাৰা যিটো পিকনিক স্পট হয়, সেইটো আপুনি সিফালে হৈও যাব পাৰে আৰু ইফালে হৈও যাব পাৰে। এইটো নতুন ৰাস্তা হয়, আপোনালোকে কেতিয়াবা আহিলে এইটো ৰাস্তাই যাব পাৰিব। গাইজ আহিব ইফালে দেখি চন্দ্ৰপুৰৰ চাইডে দেখি আহিলি না, আপোনাৰ এইটো চাইডে একবাৰ আহিব, ইফালে দেখি আহিলে বহুত ভাল ভাল জেগা দেখা পাব, ভাল লাগব আপোনালোকৰ। তে আমি যাওঁ ঘৰক লৈ এতিয়া নেকি, লাহে লাহে কুৰকুৰকৈ যাই থাকোঁ। আৰু এতিয়া আমি আহি পাইছোঁ বন্দা মানে আমি পালোঁৱে ঘৰ আৰু না কি অমল, ঘৰ পালোঁৱে ঘৰত। হেল্ল' গাইজ, এইজনে সেইজন ব্যক্তি, ভালকৈ মন কৰিব।
এইজনে সেইজন ব্যক্তি যি মই কথা এটা শুনা নাই এই বাপু ফোন কৰে কিবা বোলে হ'ব নেকি বোলে আজি কিবা কৰে সিহঁতে ফোন চোন কৰা নাই ফোন এটা কৰ ফোনৰ বেলেঞ্চ নাই যদি মোক কৈ দে মোৰ তাৰ ধাৰত লৈ ল'বা পিছত মই ডাবল লৈ ল'ম বাৰু কথা নাই আৰু আজি অমলৰ ৰুমৰ অৱস্থা এনে আজি কি কৈছিলেহে অমল এইবিলাক এই মাইনুৰ এয়া 15 আগষ্টৰ দিনাখন মানে কি আমাৰ প্ৰগ্ৰামটোতো ডেন্সৰ কাৰণে ট্ৰেইনিং চলি আছে ন ট্ৰেইনিং চলিছে একচুৱেলি 15 আগষ্টৰ দিনাখন হেৰি নহয় তাতে প্ৰগ্ৰামটো আজিকালি এনেকুৱা আয়োজন কৰিব নিদিয়ে চ' ঘৰতে ভিডিঅ' কৰি পঠাব দিছিল সেইকাৰণে ভিডিঅ' কৰিছিলোঁ তাৰমানে মাইনুৰ আৰু মাইনুৰ এই ভিডিঅ'টো আপোনালোকে পাব মাইনুৰ এটা নতুন ইউটিউব চেনেল আহিছে সেই ইউটিউব চেনেলটোৰ নামটো কি কৈ দিয়া অমল অৰ্পণ অমল সেইটো আপোনাৰ ইউটিউব চেনেলটো আপোনালোকে চাব কণমানি ছোৱালী হয় বহুত ধুনীয়াকৈ হেৰি কৰিছে নাচিছে গতিকে আপোনালোকে ভিডিঅ'টো চাব আপোনাৰ ভিডিঅ'ৰ যিটো লিংক হয় সেইটো আমাৰ ইউটিউব চেনেলৰ হেৰিত আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে নিশ্চয় চাব বহুত ধুনীয়া হৈছে তো আজিলৈকে ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ খাম পিছত খাম বহুত টাইম আছে বাৰু শুকাই যাব নাযায় শুকাই নাযায় যাব নোৱাৰে গতিকে আজিলৈকে ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব ভাল লাগিলে আপোনাৰ লাইক শ্বেয়াৰ আৰু বিশেষকৈ আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে আপোনাৰ শ্বেয়াৰো কৰিব গতিকে সেইটো আশাৰে আজিলৈকে গুড নাইট